हेलो बहुत दिन धरी भिडिओ दिया नासिलो आज आक एटा भिडिओ লৈ আহিলো আপোনালোকৰ ওচৰত আজি হল মহাসপ্তমী আৰু মহাসপ্তমীৰ দিনাখন মই গৈ আছো আমাৰ ঘৰে পুথিমাৰী দুৰ্গা মন্দিৰত যিহেতুকে দুৰ্গা পূজা তাতে পালা হয় প্ৰতি বছৰে আৰু বহুত ডাঙৰকৈ পাতে সেই তাতে মই হৈছো ভলান্টিয়াৰ আৰু দাদা বাইদেউ সকলো আছে মোৰ ফ্ৰেণ্ড বিলাকো আছে সো মই কি কৰো কি নকৰো আপোনালোকক দেখাম তাতে ইমান কিন্তু মোবাইল ওলাব নিদিয়ে যেহেতুকে কামৰ মাজত নিদিয়ে তথাপিও অকমান যদি ক্লিপ ল'ব পাৰো সেই ক্লিপটো মই আপোনালোকৰ মাজত নিশ্চয় দেখাবলৈ চেষ্টা কৰিম আৰু আমাৰ পুথিমাৰী দুৰ্গা পূজা আপোনালোকক নেদেখালে হ'ব নাই যেহেতুকে ইউটিউব চেনেলটো খুলিছোঁ নতুনকৈ সেয়ে মই আমাৰ পুথিমাৰী দুৰ্গা পূজা আপোনালোকক ভালকৈ দেখাম যিমানখিনি পাৰোঁ সিমানখিনি দেই এতিয়ালৈ মই গৈ আছোঁ পুথিমাৰীত আৰু কিনো কৰোঁ আজি আপোনালোকক পাৰ্ট হিচাপে দেখাই থাকিম দেই পাৰ্ট 1 পাৰ্ট 2কে যেহেতুকে ইমানখিনি উঠাব নোৱাৰি এটা ভিডিঅ'ত সেয়ে আজি এটা আধা কালিখিনি এনেকৈ শেষলৈকে আপোনালোকক দেখাই দিম দেই গোটেইখিনি এতিয়ালৈ ব'লক তাতে গৈহে আপোনালোকক ফাইনেল মানে দেখাম আৰু আমাৰ তাৰে পুথিমাৰী ফিল্ডখন পুথিমাৰী দুৰ্গা পূজা আৰু লগতে দুৰ্গা মাকো দৰ্শন কৰাম দেই ব'লক আহি পাই প্ৰথমতে আই কাৰ্ডখন লৈ ল'লোঁ সেইখন যেহেতুকে লাগিব প্ৰথমতে ল'বলৈ সেইখন ল'লোঁ আৰু সেইফালে মোৰ বান্ধৱীৰ লগতে বাইদেউকেইজনীও ৰখি আছে এতিয়া দেৱী মাক দেখাই আহোঁগৈ ব'লক আপোনালোককো আজি ইমান মানুহ অহা নাই যেহেতুকে আজি ইমান মানুহ নাহে বেছিভাগ নাহে আজি কালি বেছি হ'ব সেই কালি দেখাম হা কি আহে কাৰ্যালয়ত যাওঁ যিহেতুকে তাতে চাহ দিবলৈ মাতিছিলে ছোৱালী কেইটামানক সেই আমি আহি গ'লোঁ চাহ দিবলৈ ইয়াতে মানে কিছুমান মানুহ আহে স্পেচিয়েল আৰু সেই মানুহবোৰক আমি ইয়াতে চাহ দিওঁ ভালকৈ এয়া চাহ দি আছোঁ মই চাহ বাকি আছোঁ এইফালে দি আছে আকৌ এবাৰ মই ভাবিলোঁ এবাৰ দেখাই দিওঁ মণ্ডপটো আমাৰ দুৰ্গা মাৰ ওচৰলৈ আকৌ এবাৰ আহি গ'লোঁ মই এতিয়া হোম পুৰি আছে বামনে এয়া চাওকচোন ইমান ধুনীয়া লগা হৈছে কিবা এটা ভালেই লাগিছে ন দুৰ্গা পূজাখন আহিলে কিন্তু এবাৰ ইমান এটা ভাল লাগিছে নাইও লগা যিহেতুকে এবাৰ জুবিন দা আমাৰ মাজত নাই সেইকাৰণে আৰু ব'লক এতিয়া আমাৰ ফিল্ডখন দেখাওঁগৈ মানে পূজা খলা গোটেই ফিল্ডখনত দোকানৰে ভৰ্তি হৈ গৈছে আপুনি ইফালে গ'লেও দোকান সিফালে গ'লেও দোকান মানে দোকানেই দোকান আৰু গোটেই ফিল্ডখনেই দোকান এয়া ভাবিলোঁ আপোনালোককো দেখাই দিওঁ যিহেতুকে কৈছোঁ ন আজি অকল ফিল্ড দেখুওৱা বা কিবা কৰা এনেকুৱা কৰিছোঁ আৰু ইমান মানুহ আজি হোৱা নাই যিহেতুকে আজি সপ্তমী হয় কালি বহুত মানুহ হ'ব কালি আপোনালোকে দেখাম গম পাব তেতিয়া মানে বহুত মানুহ হয় কালি নবতেও দিব আহে ন সেনেকৈ সেয়া আজি ইমান ভিডিঅ' ক্লিপ উঠোৱা নাই যিহেতুকে আজি ইমান নাইও উঠাবলগীয়া সেই ফিল্ডখনেই দেখালোঁ এইবিলাক মণিহুৰি দোকান এইফালে বাণিজ্য মেলাও হৈছে মানে বাণিজ্য মেলা আহিছে হয় কিন্তু কিছুমান বাণিজ্য মেলাত যিমানবোৰ দোকান থাকে ন সিমানবোৰ বাণিজ্য মেলা চাইডে ইমান দোকান নাই কেইখনমান ঘৰত সজোৱা ফুলদানি আৰু আনফালে কাপৰ দোকান কাপবোৰ আছে আৰু আনফালে আপোনাৰ কিবা এই পাই ন কি আছিলে দেখিছে ন পাহৰি গ'লোঁ মুখতেই অহা নাই আপুনি ফুচকা ফুচকা তাৰপাছত আচাৰ ফুচকা সেনেকুৱা ধৰণৰ দিছে আৰু কিবা কিবি এখন দোকানত সেয়া এইফালে ফুলি আছে সেয়াই বাণিজ্য মেলা বুলিব মানে ইমানখিনি নাই আৰু কাপোৰ চাপোৰৰ পৰা কিন্তু আন চাইডে ফিল্ডৰ যিখিনি দোকান আছে দেখিলে মানে আপোনালোকে যে আহে ন পুথিমাৰী পূজাত ক'ব ৰ'বা ইমান দোকান দিছে এইফালে গ'লেও দোকান সিফালে গ'লেও দোকান এটা চাইডেতো দেখালৈতো 2 নম্বৰ চাইডটো এই চাইডেও আছে সেয়া চাওকচোন কিমান দোকান মোৰ কোৱাত অকণমান শেষ হ'ব পাৰে দেই আপোনালোকে ইগন'ৰ মাৰিব মোৰ কোৱাত মানে মই ফাৰ্ষ্ট এনেকৈ কৈছোঁ ন নতুন ইউটিউব চেনেললৈ লাহে লাহে অভ্যাস হৈ যাব যে কেনেকৈ ক'ব লাগে কি কৰিব লাগে তেতিয়া মোবাইল ধৰাটো অলপ ভাল হ'ব কেনেকৈ ধৰিলে ভাল হ'ব ভিডিঅ' কোৱালিটিটো চ' অকণমান এডজাষ্ট কৰিব দেই মই নতুন হিচাপে সকলোৱে বেয়া চেয়াও নাপাব কিবা কোৱা যদি বেয়া মানে ভুল হৈছে যদি কোৱাত আৰু এইফালে আকৌ দোকান গ'ল মণিহুৰি এইবিলাক যি লাগে বেগৰ পৰা আদি কৰি চব দোকান গ'ল এইফালে আকৌ আপোনাৰ বহাইছে হোটেলবোৰ ফাষ্টফুডৰ আৰু এক চাইডে এনেকৈ মণিহুৰি দোকান দিছে ধুনীয়াকৈ ডিচিপ্লিন হয় আৰু এক চাইডে এনেকৈ হোটেলবোৰ দিছে খোৱাৰ গোটেই খলাখন মানে একদম দোকানৰে ভৰ্তি মিঠাইৰ পূৰা আপোনাৰ হোটেলৰ পূৰা খাৰুমণিৰ পৰা গোটেই এতিয়া আপোনাক এনেই অকণমান মিঠাইৰ দোকানখনো দেখাই দিলোঁগৈ আহিবচোন আমাৰ পুথিমাৰী কোনে চিনি পায় বাৰু কোনোবা পুথিমাৰীৰ পৰা চাই থকা ফ্ৰেণ্ডত আছেনে মোৰ যদি আছে কমেণ্ট এটা কৰি জনাবচোন দেই তেতিয়া মোৰো ভাল লাগিব যে অঁ মোৰ ভিডিঅ' পুথিমাৰীৰ ফালৰ পৰা কোনোবাই চাইছে আৰু কোনে ক'ৰ পৰা চাই আছে সেইটো কমেণ্ট কৰি ক'বচোন তেতিয়াহে মই জানিম যে মোৰ ভিডিঅ' অমুকৰ পৰা বা অমুক ঠাইৰ পৰা চাই আছে সেয়ে জনাব দেই আপোনালোকে কমেণ্ট কৰি ক'ৰ পৰানো চাই আছে এতিয়া আকৌ ভিতৰলৈ আহি গ'লোঁ ভিতৰলৈ
এই তাতে কাৰ্যালয়ত বহি আছে ছোৱালীকেইজনী। এইটো আমাৰ মৰম লগা ছোৱালীজনী, দেখাম ৰ'ব। এইটো এনেকৈ আৰু ঘূৰি চাকি আহি আপোনালোককো দেখালোঁ। তাৰপাছত বহিলোঁ অকণমান, ময়ো কাৰ্যালয়ত বহিলোঁ। এতিয়া আমাৰ সেয়া ল'বলৈ হৈ গ'ল, এয়া সকলো বহি গ'ল সেয়া ল'বলৈ। এতিয়া সেয়া ল'বৰ কাৰণে বহি গ'লোঁ আমি। আৰু এইফালে মোৰ বান্ধৱীকেইজনীও লগতে আছে। এয়া এতিয়া বামুণে আমাক এই নিৰ্মালী আৰু ফুট দি আছে। এতিয়া ফুটবোৰ লৈ পেলাই আমি তাতে অন্নপ্ৰশনত যাম, য'ত ভাত দি আছে তাতে আমাক বিলাবৰ কাৰণে মাতিছে। সেই এতিয়া এইবোৰ লৈ পেলাই আমি তালৈ যাওঁ। সেইবোৰ দি কৰি লৈ পেলাই আমি একেবাৰে ভাতৰ পাততে বহিলোঁ আৰু কামবোৰো নেদেখালোঁ আৰু কৰি থকা ইমান আজি, কালি দেখাম দিয়ক বাকীখিনি। এতিয়া গাইজ ঘৰলৈ গৈ আছোঁ। আজি বেছি উঠোৱা নাই, মহাসপ্তমীত কি কৰিলোঁ কি কৰা নাই, জাষ্ট অকণমান ক্লিপ উঠাইছোঁ। সেই অকণমানেই মই আপোনালোকৰ মাজত দিম, পাৰ্ট 1 হিচাপে। আজি থাকিব পাৰ্ট 1 দেই। ইমান মানুহ হ'ব আৰু কেনেকৈ বনাওঁ, কি কৰোঁ কি নকৰোঁ চাই থাকিব কালিলৈ। সেই আকৌ কালি লগ পাম, কালিতো নেক্সট পাৰ্ট হ'ব 2। এতিয়ালৈ আহিছোঁ, মোৰ ভিডিঅ' সম্পূৰ্ণ কৰি চাব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব দেই।